নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল এছামিজ কবিৰলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, বিশ্বৰ ভিতৰত সবাতকৈ শক্তিশালী দেশখন হৈছে ইউনাইটেড ষ্টেট অৱ আমেৰিকা, সংক্ষেপে USA বুলিও কোৱা হয়। এই পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যিজনে আমেৰিকাৰ কথা নাজানে। হয় বন্ধু-বান্ধৱীসকল, আজি আমি USAৰ কিছুমান আচৰিত আৰু ভাল লগা ফেক্ট আলোচনা কৰিম। তেতিয়াহ'লে বলকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আমেৰিকাত কোনো ধৰণৰ অফিচিয়েল লেংগুৱেজ নাই। আৰু বন্ধু-বান্ধৱীসকল, আমেৰিকাত কিছুমান এনেকুৱা ফেক্ট আছে যিবিলাক শুনিলে আপোনালোকে আচৰিত হ'ব। হয় বন্ধু-বান্ধৱীসকল, আমেৰিকাত 40% মহিলাই বিয়া নোহোৱাকৈ শিশু জন্ম দিয়ে, যিটো আমাৰ ভাৰতত একেবাৰে অবৈধ। আমেৰিকাৰ শিশুসকলে ধূমপান কৰিব পাৰে। সেই দেশত ধূমপানৰ বাবে কোনো ধৰণৰ আইন নাই। আমেৰিকাৰ মেকড'লেণ্ডৰ কৰ্মচাৰী সবাতকৈ বেছি। মেকড'লেণ্ডে প্ৰত্যেক বছৰে 1 নিযুততকৈ বেছি কৰ্মচাৰীক সংস্থাপন দিয়ে। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে আমি ব্যৱহাৰ কৰা ইণ্টাৰনেট পোনপ্ৰথমে আমেৰিকাতে আৱিষ্কাৰ কৰিছিল। আমেৰিকাৰ মানুহে প্ৰত্যেক বছৰে 300 কোটি পিজ্জা খায়। সিমানবোৰ পিজ্জা লগ কৰি দিলে আকাৰত অসমতকৈ বেছি ডাঙৰ হ'ব। বন্ধু-বান্ধৱীসকল, আমি ব্যৱহাৰ কৰা GPS ছিষ্টেম আমেৰিকাৰ চৰকাৰে কণ্ট্ৰল কৰে আৰু যিকোনো সময়তে তেওঁলোকে বন্ধ কৰিব পাৰে। আৰু তাত এটা আচৰিত কথা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰীয় পতাকাখন এজন 17 বছৰীয়া হাইস্কুলীয়া ছাত্ৰই বনাইছিল। বন্ধু-বান্ধৱীসকল, আমেৰিকাই চন্দ্ৰত ভৰি দিয়া কথাটো আমেৰিকাৰ মানুহে বিশ্বাস নকৰে। আৰু আমেৰিকাত খ্ৰীষ্টমাছ বহুত ডাঙৰকৈ পতা হয়। কিন্তু আচৰিত কথাটো হৈছে যে 1834 চনলৈকে আমেৰিকাত খ্ৰীষ্টমাছ উদযাপন কৰাটো ইলিগেল আছিল। কিন্তু 1834 চনৰ পিছতহে তাৰ মানুহে খ্ৰীষ্টমাছ উদযাপন কৰিব পাৰিছিল। তাৰ 4 নিযুততকৈ বেছি এডাল্ট ৱেবছাইট আছে। ইণ্টাৰনেট আৰু এই ৱেবছাইটবোৰৰ ট্ৰেফিক ইমানেই বেছি যে এমাজন, নেটফ্লিক্স এণ্ড টুইটাৰ লগ কৰিলেও সিমান নহয়। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।